শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ইষ্টেমাৰ সফল সামৰণি প্ৰায় 50-60 লাখ মুছলমান লোকে বিশ্ব শান্তিৰ বাবে কৰিলে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা অসমৰ লগতে 7খন ৰাজ্যৰ মুছলমান লোকে অংশগ্ৰহণ কৰিলে এই দুৱা মেহফিলত প্ৰায় 40 মিনিট সময় ধৰি চলিল দুৱা প্ৰাৰ্থনা মুছলমান লোকে এই দুৱাত জীৱনত কৰা ভুলৰ ক্ষমা বিচাৰিলে মহান আল্লাহৰ ওচৰত এক বিৰল দৃশ্যত পৰিণত হ'ল ঢেকিয়াজুলি এখন মঞ্চত 50-60 লাখ মুছলমান মানুহৰ সমাগম 50-60 লাখ মুছলমানে একেলগে বিশ্ব শান্তিৰ উদ্দেশ্যে আগত ৰাখি নেদেখাজনৰ ওচৰত কৰিলে দুৱা প্ৰাৰ্থনা এই দৃশ্য দেখা গ'ল শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ইষ্টেমাস্থলীত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত 14 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা পবিত্ৰ ইষ্টেমাৰ আজি সফল সামৰণি পৰে আজি 12 বজাৰ পৰা আখেৰী দুৱা অৰ্থাৎ অন্তিমটো দুৱাৰ কাৰ্যসূচী অনুষ্ঠিত হয় এই দুৱা কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা 50-60 লাখ মুছলমান মানুহে অংশগ্ৰহণ কৰে এই দুৱা কাৰ্যসূচীত অংশ লোৱাৰ বাবে শুকুৰবাৰৰ পৰা ঢেকিয়াজুলিত জনসূত বৈছিল আজিৰ এই সমূহীয়া দুৱা কাৰ্যসূচীত অংশ লয় দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ উলামাসকলে উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য ভিত্তিত অনুষ্ঠিত হোৱা এই ইষ্টেমাৰ কাৰ্যসূচীসমূহ সফলভাৱে অনুষ্ঠিত কৰিবৰ বাবে বিগত 4-5 মাহে প্ৰচেষ্টা হাতত লৈছিল ঢেকিয়াজুলিবাসী ৰাইজে অসমৰ ভিন্ন প্ৰান্তৰ পৰা মুছলমান লোকসকলে নিজা শ্ৰমদানেৰে নিৰ্মাণ কৰিলে মূল মণ্ডপকে আদি কৰি অতিথিশালা অনুসন্ধান কক্ষ আদি ইষ্টেমাৰ দিনকেইটাৰ যানজটকে আদি কৰি বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে আয়োজকসকলৰ লগতে প্ৰশাসনে বিশেষ পদক্ষেপ হাতত লয় আজিৰ আখেৰী দুৱাৰ পিছতে হুকাকুল পৰিৱেশৰ মাজত নিজ নিজ গৃহলৈ যাত্ৰা কৰে সকলোৱে ব্যুৰো ৰিপৰ্ট ইণ্ডিয়ান ফাষ্ট নিউজ